হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আপোনালোকৰ ভালে আছেনে? আৰু আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি মোৰ চেনেলৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ গাইজ। আৰু আছোঁ বৰ্তমান তিনিচুকীয়া মেডিকেল কলেজত, যিটো ফায়াৰৰ টেংকি হয়, সেই ফায়াৰৰ টেংকিৰ ভিতৰত আছোঁ। এইটো আণ্ডাৰগ্ৰাউণ্ড হয়। আৰু ইয়াতে কিছুমান কাম বাকী আছে। এবাৰ পেইণ্ট কৰিছিলোঁ, সেইটো মানে ধূলি পৰি একেবাৰে লেতেৰা হৈ গৈছে একেবাৰে। তাৰমানে এই ওপৰৰ যিবিলাক মানে পটিং কাটিবলৈ বাকী আছিল, তো সেইবিলাক কৰি আছে। আৰু ইফালে আছে আপোনাৰ পানীৰ ছাপ্লাই, মানে ইয়াৰ পৰা যিমান পানী, তাৰমানে ইয়াত পানীত খোৱা পানীৰ চব ইয়াৰ পৰা যাব পাৰে। এইবিলাকো ৰং বাকী আছিলে, ৰং কৰিলে তেওঁলোকৰ। এইবিলাক আমাৰ নহয় ৰংবিলাক, এইটো বেলেগ কোম্পানীৰ হয়, বেলেগ পাৰ্টি লৈছে এইবিলাক। গতিকে আমাৰ যিবিলাক আছে সেইবিলাক চব ৰেড কালাৰত যিমান আছে সেইবিলাক চব আমাৰ। যিমান ৰেড কালাৰৰ ৰং আছে পাইপত ৰং কৰে, সেইবিলাকেই আমাৰ মানে। আৰু এতিয়া নেক্সট আহিম 2 দিনমান পিছত। এইবিলাক পটিন চটিন কাটা হৈ গ'লে মানে ইয়াত মানে আমি ৰং কৰিবলৈ আহিম। মানে আজি মই ৰাতিপুৱা চাব আহিছোঁ, মানে এইটো কমপ্লিট হ'ল নে নাই পটিন কাটা। এইবিলাক চিলিঙত পটিন কাটিছে, এনেকৈ কাটিব লাগিব। তাৰপিছত নেক্সট যেতিয়া মানে এইটো ৰং কৰিম, মানে পূৰা দেখিবলৈ একদম চমকি যাব, একেবাৰে ধুনীয়া লাগিব। বহুত লেতেৰাও হৈ আছে, কাম চলি আছে তো, কামটো শেষ হোৱা নাই। এইটোৰ যিখন বেক চাইডত যিটো ৱাল দেখিছে আপোনালোকে, সেই ৱালটোৰ সিফালে কিন্তু আৰু এটা ইমান ডাঙৰ এটা ৰুম আছে। মানে সেইটোত অকল পানী আছে ষ্টক। সেইটোৰ টেংকিৰ পৰা পানীটো তাৰমানে এই যে মটৰবিলাক ডাঙৰ ডাঙৰ যে ইঞ্জিনবিলাক যে ফিট কৰিছে, যে এই দেখিছেনে, সেই পাইপটো সোমাই গৈছে এই ৱালৰ ভিতৰতে সোমাই গৈছে, দেখিছেনে? এইফালে এটা, এই সিফালে এটা সোমাই গৈছে। মানে তাৰে পৰা পানীটো ছাপ্লাই, মানে ডাইৰেক্ট ফায়াৰত যিমান পানী লাগে, কেতিয়াবা জুই চুই লাগিলে মানে ইয়াৰ পৰা যাই দেখতা মানে ইঞ্জিনবিলাক মানে অট'মেটিক মানে ৰানিং হৈ যাব পাৰে। যদি কোনোবাত জুই লাগি যায় ডাঙৰ, অট'মেটিক ষ্টাৰ্ট হৈ যাব, আৰু ইয়াৰ পৰা পানীটো যিমান পানী ছাপ্লাই দিব মানে। আৰু বাকী এইফালে খোৱা পানীৰ বাবে এইফালে এক্সট্ৰা এই যে পোষ্টটো আছে, ইয়াৰ পৰা এইখিনি আকৌ খোৱা পানীৰ কাৰণে ব্যৱস্থা কৰিছে। খোৱা পানীৰো সেনেকুৱাই, সেই পানীটোৰ পৰা ইফালে পানীটো আনি পূৰা এয়াৰ ফিল্টাৰ হৈ এইবিলাকৰ ভিতৰত যায় একদম পূৰা ফিল্টাৰ হৈ পেলাই একদম ডাইৰেক্ট জেগাই জেগাই পচিব মানে পানীবিলাক। মই তলত আহিছিলোঁ, মই এতিয়া চাবচোন, মই তলৰ পৰা ওপৰলৈ যাম, ওপৰত কেনেকুৱা লাগে চাবচোন। ইয়াতে এখন চাটাৰ হ'ব, মানে চাটাৰখন বনোৱা হৈছে। এয়া চাটাৰটো বনোৱা হৈছে, এয়া দেখিছে আপোনালোকে। এখন চিৰি হয়, মই ওপৰলৈ গৈ আছোঁ। এয়া দেখিছে, আৰু উঠিয়ে একদম চিধা মেইন যিটো গেট আছে, সেই গেটলৈকে যাব পৰা যায়। মেইন গেটটো ইয়াৰ পৰা গম পায় আৰু কি গেট। ইয়াত কাম কৰা যিমান লেবাৰ আছে, তেওঁলোকৰ বাইক চাইকবিলাক মানে ইয়াতে ৰাখি দিয়ে। পূৰা দিনত দেখিব আপোনালোকে, পূৰা বাইক একদম পূৰা জমা হৈ যায় এইখিনি জেগাত। এই কামৰ মানুহবিলাক আহি আছে মানে সেইফালে। আৰু টেংকিটো ইফালৰ পৰা অকণমান দেখাই দি আছোঁ। এয়া ঘাঁহ চাহ লগাইছে কিমান ধুনীয়াকৈ। এতিয়া কাম অলপমান শ্ল' চলিছে, মানে কিছুদিনৰ পৰা অলপমান কাম বহুত শ্ল' চলিছে। মানে যিটো কাম মানে 1 মাহতে হ'ব লাগিছিলে, সেই কামটো মানে অলপমান লেট হৈ আছে। কিহৰ কাৰণে গম পোৱা নাই। কিবা ফ'ৰ চিলিঙৰ কাম বা কিবা ৰঙৰ কাম, এইবিলাক অলপ মানে শ্ল' চলিছে। শ্ল' কাৰণে মানে আমিও মানে এইবিলাক পাইপ দেখিছে আপোনালোকে,
এই ফায়াৰৰ পাইপ এইটো আমি কৰিব পৰা নাই। তাৰপিছতে সেইফালে অলপ চাইডে চাইডে যিবিলাক পাইপ আছে সেইটো মানে পৰা নাই কৰিব। এই সিফালৰ পৰা ৰং কৰি আহি আছে ফিনিচিং কৰি সেনেকৈ ৰং ফিনিচিং হ'লেহে মানে পাৰিম মানে কৰিব। ঘাঁহবিলাক লগাইছে কিমান ধুনীয়াকৈ লগাইছে দেখিছেনে? ঘাঁহবোৰ কিমান কম সময়ৰ ভিতৰতে হৈ গ'ল ঘাঁহবিলাক। আৰু মাজত দেখিছিলে আপোনালোকে, মাজত যিটো এৰিয়া মাজত কিমান লেতেৰা আছিল একদম, মানে এইটো ইমান স্পীডত কাম কৰি চাফা কৰি দিলে, মানে মাজৰ যিটো জেগা আছিলে চাফা কৰি দিলে, আচৰিত ভাল লাগিছে। বাকী ইফালে আৰু এটা বিল্ডিং হৈ আছে ইফালে, এইটো যদি দেখিছে আপোনাৰ সন্মুখত, এইটো বা কি বিল্ডিং গম পোৱা নাই, পিছত বাৰু ইয়াত থাকিলে জনাম বাৰু বেলেগ এটা ভিডিঅ'ত। কিন্তু এতিয়া আমাৰ ফায়াৰৰ যিবিলাক পাইপ আছে তাতে দিব নালাগে মানে ইয়াতে যিমান ফায়াৰৰ টেংকিটোৰ ওচৰতে না, পাইপ দি মানে হৈ যাব, সেইটো কাৰণে সেইটো বিল্ডিঙত দিয়া নাই। তো গাইজ আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, আৰু নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ এবাৰ লৈ আহিম। আৰু যিসকলে মোৰ ফেচবুক পেজটো বা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব, বহুত ভাল লাগিব। আৰু নতুন কিছুমান ভিডিঅ', নতুন কিছুমান আপডেট আপোনালোকৰ মাজত লৈ আহিম। তো ৰাখিছোঁ, বাই বাই, আল্লাহ হাফিজ।